বিজয় প্ৰাৰ্থী হয় কি নাম আছিল আপোনাৰ পাৰুল সুলতানা AFD4 হয় AFD4 ইতিমধ্যে আপোনাক লৈ বহুত জল্পনা কল্পনা চলি আছে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত আপোনাৰ নিৰ্ণায়ক ভূমিকা আছে বিভিন্ন দলে আপোনাক সভানেত্ৰী পাতি হ'লেও দলকেইকলে জিলা পৰিষদ গঠনৰ তৎপৰতা আৰম্ভ কৰিছে এই মুহূৰ্তত কি ক'ব আপুনি কি ভাবিছে এটোতো মোৰ দলৰ সিদ্ধান্ত ল'ব লাগিব হয় দলৰ যি পৰামৰ্শ সেই পৰামৰ্শ মই মানিব লাগিব দলৰ সিদ্ধান্ত এতিয়ালৈকে বহা নাই আলোচনাত বহি পিছত মই সিদ্ধান্ত আপোনাৰ সভানেত্ৰী পদত যদি অধিষ্ঠিত কৰায় যিকোনো দলে হয় আপুনি সেই পদ আপুনি ল'বলৈ ৰাজি আছে এইটো মই এতিয়ালৈকে একো বিবেচনা কৰা নাই পিছত ল'ম সিদ্ধান্ত দলে যিটো কয় সেইটোৱেই দলৰ নিৰ্দেশ মতে চলিম দলে বিবেক বিবেচনা কৰি যিটো সিদ্ধান্ত লয় সেইটো কৈ আছোঁ মানে আপুনি কি চাইখিনি সমৰ্থন কৰিব যিকোনো দলক যদি সমৰ্থন কৰিবলগীয়া হয় কোনটো পক্ষটো চাব আপোনাৰ দলৰ আদৰ্শ চাব নে কি চাই আপুনি দলৰ আদৰ্শ চাম আদৰ্শ নিমিলা দলক সমৰ্থন নকৰে আদৰ্শ নহ'লে দলৰ সমৰ্থন নকৰোঁ মই দলৰ ভাল আদৰ্শ চাম ৰাইজৰ হৈ কি কাম কৰাৰ আপোনাৰ উদ্দেশ্য আছে আৰু মোৰ উদ্দেশ্য হৈছে এটা দুৰ্নীতিমুক্ত সমাজ এখন কৰিম দুৰ্নীতিমুক্ত অন্যায় প্ৰশ্ন নিদিম ন্যায় ৰাইজৰ পৰামৰ্শ লৈ কোনো এটা কাম কৰিম মই ৰাইজে মোৰ ভুল ত্ৰুটি হ'লে দেখুৱাই দিব ৰাইজৰ সহায় সহযোগিতা লৈ মই কাম কৰিম ভাল উন্নয়নমূলক কাম কৰিম এনেকা যদি আপোনাৰ তাত প্ৰস্তাৱ আহে যে আপোনাৰ সভানেত্ৰী পাতিম আপুনি দল ত্যাগ কৰি বেলেগ দলত যোগদান নাই এইটো নহ'ব এইটো কেতিয়াও নকৰোঁ মোৰ দলৰ নিৰ্দেশ মতে মই চলিম